বাইদেউ আহিছে পিনে আছে গাইছ এইবিলাক কোনোবা আহিছে কৃতিক কোনখানা বাই চাগে চাই লওক বিকাশ দাইলে এণ্ট্ৰি লৈ লৈছে সকলোলৈকে শুভ সন্ধিয়া আৰু বহুত মৰম আৰু সেৱা জনাইছোঁ জ্যেষ্ঠসকলক Hazarika. Ladies and gentlemen, আকৌ পুনৰবাৰ মই মঞ্চ goes to Anjani Mobile, Bittu Poddar. Can we have a huge round of applause for Bittu Poddar? Anjani Mobile. ভাল ভাল বহুত ভাল আজি প্ৰথমবাৰ এনেকুৱা মানে মাতিছে আৰু আহিছোঁ ভাল লাগিছে আজিকালি আমাৰ নিচিনা সৰু সৰু এক্টৰক নামাতে যে তুমিহে মেইন ভাই মা আমি মেইন হেল্ল' এভৰিৱান ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ টু মৃন্ময় এইখনে এইখন বিকাশ দাৰ গাড়ী পেণ্টাৰ ক্ৰিয়েটাৰ অসম আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব ভাইটিক লগ পাই বহুত বেছি ভাল লাগিল হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃন্ময় ক্ৰিয়েটৰ অসমলৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ আজি এটা অন্য এটা ভিডিঅ' লৈ আৰু আজি অলপমান বেলেগ ঠাইত গৈ আছোঁ আজি কেই তাৰিখ আছিল 31 তাৰিখ আজি কলেজ বন্ধ সেইটো কাৰণে বোলে এটা ব্লগে বনাই দিওঁ নৱ মোৰ লগত আছে সেইকাৰণে নৱৰ লগত গ'লেতো ব্লগ হৈয়ে যায় সকলোতে আমি আজি গৈ আছোঁ ৰুক্মিণী নগৰ অডিটৰিয়ামত কি কৰিব গৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ সকলোবোৰ আপোনালোকে জানিব লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে হেল্ল' গাইছ ইফালে গণেশ মন্দিৰ আপোনালোকে দেখি পাইছেই চাগে এইটো চাওক গণেশগুৰি গণেশ মন্দিৰ আৰু ইপিনে আমি এতিয়া ৰুক্মিণী গাঁৱলৈ গৈ আছোঁ এতিয়া ৰুক্মিণী গাঁও নগৰ একেই কথা আৰু ইফালে এনেকুৱাকৈ গৈ আছোঁ দেন পাই কিনে আপোনালোকক লগ পাই আছোঁ এইটো গণেশ বাবাৰ তাতে এটা আমি পালোঁ বৰ্তমান আমি যোনখিনি জেগাত আহিম বুলি আহিছিলোঁ আৰু সেই জেগাখিনি পাই গ'লোঁ ইয়াতে চাই লওক গোটেইখিনি আছে বাকী ভিতৰত সোমাই কিনে অলপমান গোটেইখিনি দেখাই আছোঁ আৰু আপোনালোকক এই যোগাৰ হৈহে আছে চাওক ইয়াত আমি ৰাতিপুৱাতে আহিছোঁ ৰাতি হ'ব দেখোন আজি ৰাতিও দেখাম ৰাতি মেইন শ্ব'টো আছে নেকি ন ৰাতি মেইন শ্ব'টো আছে ৰাতি মেইন শ্ব'টো আছে কাৰণ কি এতিয়া ৰেডি কৰিয়ে আছে বস্তুখিনি চাওক গাড়ী সিফালে চাই লওক আপোনালোকে এইখিনিতে অলপমান কিবা কিবি হৈ আছে আমাৰ ফাৰ্ষ্ট মানে অলপমান প্ৰেক্টিচ হৈ আছে দেন গধূলি ইভিনিং 6টাৰ পৰা আৰম্ভ হ'ব সেইখিনিতো আপোনালোকক দেখাই আছোঁ গোটেইনে চাই থাকিব আৰু বাকী গোটেইখিনি হৈ গ'ল নৱই কৰিলে আমাৰ নৱৰ আইডিয়া এইখিনি নৱই গোটেইখিনি কৰিলে ইয়াতে গামছা নহয় কাপোৰ মেল দিয়া দিছে ইয়াতে গোটেই মিছ আৰু মিষ্টাৰ আৰু বল কৰা আৰু ইপিনে ট্ৰফি আছে এইবিলাক ৰ'ব লাইটটো চাই লওক এইবিলাক হ'ল ট্ৰফি দেন এইবিলাক অলপমান এইফালে আন্ধাৰ হৈ আছে কাৰণ আমি পৰ্দাৰ পিছফালে আছোঁ এইপিনে এইখিনি চাওক এইবিলাক গোটেইখিনি আছে আৰু সামগ্ৰী এইবিলাক চাওক অলপ অলপ কৰি দেখাই যাই থাকিম আৰু এণ্ডলৈকে আৰু এণ্ডত বহুত ধামাকা আছে চাই থাকিব ভিডিঅ'টো সেইকাৰণে এণ্ডলৈকে চাব দিছোঁ এণ্ডতো আছে মাজতো আছে সকলো টাইমতে ধামাকাই পাব চাওক গাইছ পিনে আছে নামটো ক'ল এণ্ডত হয় পিনে চব মানে এইকেইটা গেষ্ট হয় এইকেইটা গেষ্ট আহিছে আৰু প্ৰীতি কংকনা বাও আহিছে লাষ্ট বিকাশ চেত্ৰী আহিছে বিকাশ দা আপোনালোকেও আহিব পাৰিলেহেঁতেন ইয়াতে চেতনা বাইদেউ আহিছে এইখিনিতে ইয়াতে বহুত ডাঙৰ ভাল ক্ৰিয়েটাৰ আহিছে আৰু
আপোনালোকে আহিব পাৰিলে হয় ইয়াতো ৰুক্মিণী গাঁও তাতে অডিটৰিয়াম যোনটো আছে আৰু তাতে আছে সেইখিনিতে আপোনালোকে আহিব পাৰিলে হয় কিন্তু যদি আগতে জনালোঁ হয় আগতে মই গম পোৱা নাছিলোঁ পিছত গম পালোঁ দেন বাকী চাই থাকক আৰু পুনৰ এবাৰ আমি আৰু একবাৰ গণেশ বাবালৈকে আহিলোঁ গণেশগুৰি কিবা বস্তু আনিব লগা আছিলে সেইটো কাৰণে গণেশগুৰি আহিছোঁ আমি গণেশগুৰি এতিয়া তাৰমানে মিঠাই মেইনলি গেষ্টৰ কাৰণে মিঠাই ল'ব লগা আছিলে সেইকাৰণে গেষ্টৰ কাৰণে মিঠাই ল'ম আৰু যাম গণেশগুৰিত মিঠাই মানে দোকানখনৰ নাম কৈ আছে ক'ব দেন অলপমান ৱাইড এংগলত কৰি লৈছোঁ ফ্লেছটো জ্বলাই দিছোঁ বাকী মিঠাই দোকানখন পাই কিনে আপোনালোকক লগ পাই আছোঁ হেল্ল' গাইছ মিঠাইটো লৈ ল'লোঁ এতিয়া মিঠাইটো দাঙি নিম দহটাই ডিংকি ধৰি লৈ যাম আৰু এইপিনে আমাৰ আছে স্কুটিখন লগত দিয়া গাড়ীখনৰ কাষত আছে স্কুটিখন নবৈ গৈছে দেন সেইটো লৈ কিনে যাই আছোঁ যাই পিনে লগ পাই আছোঁ গাইছ এনেই লেভেলৰ কষ্ট আমাৰ এই চাওক বাকাচ এই চাওক ঐ বিকাশ ক'ত পঢ়িছে মই ক'ত গৈছোঁ ময়ো নাজানো আছোঁ গাইছ গমেই নাপাওঁ না ইমান ডাঙৰ আকাশত ফুলি উৰি চলাও ভাল লাগছে মই পৃথিৱীত ওলমি থকা ভাল লাগছি গাইছ গাইছ হাজে নিচিনা পৃথিৱীখন নাচাই দিয়া নাই গাইছ পঢ়িব পৰা নাই ইয়াৰ আজি পঢ়া চিটিতে মাৰা গৈছে বাকাচ তিনিজন মানুহে একেলগে এই ইফালে নাচবা ভাই ইফালে মোৰ ভাই সলনি কৰিব বাকচটো এই সঁচাই বাকচটো সলনি যাই আছে অঁ ঠিকে আছে দেখা নাই গাইজ যাই যাই অৱস্থা বেয়া এই যাই কিনে লগ পাই আছোঁ গাইজ অহাই কমেডি চিন চলি আছে অহাই বাকাচ ৱাইড এংগলত দিলে মানে লাইটটোৰ পোহৰটো কমি যায় সেইটো কাৰণে 1x দিছোঁ উঠা আকৌ আহি চকুৰ পানী হবাই গৈছে যাম লাগছি জীৱনটোত জামৰ মাজতে গৈ আছোঁ আৰু কিমান যি জামৰ মাজত যাম যাই কিনে লগ পাই আছোঁ তাক গাইছ এই দেখা নাই নাম্বাৰ প্লেট চাপ হয় গাইছ গাড়ীৰ নাম্বাৰ প্লেট চাপ ভাল লাগছি ৰে আগৰ পিনে চিটকি যাব গাইছ যিমানে ব্ৰেক মানে চিটকি যাব এবাৰ তলত বহিবও লাগিব এবাৰ তলত যায় লাহে লাহে বাকাচ দেখছি বাইদেউ আহিছে পিনে আছে পিনে বিট্টু বাই বাকী আমি দেখাই দিওঁ আমি পিনে আহিলে এটা বলিউডৰ এক্টৰ কিন্তু আমি চিনি নাপাওঁ এইফালে অভিনেশ্বৰ চিনি নাপায় এইকেইটাই চিনি নাপায় গুচি আহিছে ইয়াৰ পৰা গাইছ এইবিলাক কোনোবা আহিছে কৃতিক গমকনা বাই চাগে চাই লওঁ ফাইনেলি গাইছ বিকাশ দা আহি পালে চাওক ফৰ্চুনাৰ এখন পিছফালে পান্থাৰ বিকাশ দাৰ
হয় 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 বিকাশ দা এই পেণ্টখন ন পিছপিনে বিকাশ দা আমাৰ মাজত বিকাশ দা এইফালে বিকাশ দা ভাল লাগিল লগ পাই কিনে বিকাশ দাক লগ পালোঁ গাইজ চাওক বিকাশ দা ফটো উঠি আছে বৰ্তমান আছোঁ আছোঁ বিকাশ দা বিকাশ দা মোৰ ভিডিঅ'ত কিবা এটা কৈ দিয়ক আপুনি বহুত ভাল লাগিল তোমাৰ কি নাম মোৰ নাম মৃন্ময় মৃন্ময় ভাইক লগ পাই বহুত বেছি ভাল লাগিল তুমি এবাৰতে আহিছে এপৰ্টত অঁ অঁ মই ভলেণ্টিয়াৰ হয় ন মানুহ ৰেডি হৈ আছে প্ৰগ্ৰেম অঁ হয় কিমান মানুহ বা আমি সিমান এটা ভিতৰলৈকে যোৱা নাই এতিয়া মানে ইয়াত ব'লা একেলগে যাওঁ আপোনালোকে ৰখি আছোঁ ব'লা একেলগে যাওঁ ভাল লাগিল বোলো এটা ফটো উঠি লওঁ বিকাশ দাই এণ্ট্ৰি লৈ লৈছে আহক For Pretty Konkona. Facing the Josie Oye, थोड़ा जोरदार तालियां देंगे और सब जनो. We have the very pretty, the gorgeous Pretty Konkona with us, Aru, a popular actor of Assam, Aru Kaziranga Bata 2024, Aru moi, এই বটাটি আগবঢ়াবলৈ মই আকৌ সাধনা জেঠাইক সাধনা বাইদেউ মঞ্চলৈ আগুৱাই আহিবলৈ অনুৰোধ কৰিম. সকলোলৈকে শুভ সন্ধিয়া আৰু বহুত মৰম আৰু সেৱা জনাইছোঁ জ্যেষ্ঠসকলক যিসকল অগ্ৰজ অনুজ নতুন প্ৰজন্ম যিসকল আজি সন্মানপ্ৰাপ্তধাৰী যিসকল উদ্যোক্তা আছে বিশেষকৈ আপোনাক ইমদাদ সকলোকে থেংক ইউ জনাইছোঁ আৰু মোক এইখন মঞ্চত আনি ইমানকণ সন্মান দিয়াৰ বাবে বিশেষকৈ নিজকেতো কেতিয়াও যোগ্য বুলি ভবা নাই কিন্তু যোৱা বছৰো মই থাকিব নোৱাৰিলোঁ তাৰ বাবে আজি ক্ষমা খুজিছোঁ এইখন মঞ্চত কৰ্মসূত্ৰে অলপ ব্যস্ত আছিলোঁ কিন্তু তথাপিও আপোনালোকে মোৰ শ্বুটত হ'লেও গৈ আপোনালোকে মোক সেইখন সন্মান দিছিলে কিন্তু এইবাৰ বিশেষকৈ যি নহওক যেনেকৈ নহওক য'ত থাকিলেও উৰাজাহাজ লৈও আহিব লাগিব সেনেকৈ ভাবি পেলাই আহিছোঁ সকলোলৈকে বহুত মৰম আৰু সেৱা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ Ladies and gentlemen, please give it up for the handsome, the much talented Nayan Nili. Popular actor of Ohomor Prabhak Nayan Nili. Take it up on the উপস্থিত হৈছে আৰু
অনুষ্ঠানৰ জৰিয়তে আমাক ৰিপ্ৰেজেণ্ট কৰি আছে যিমান যি হ'লেও আজি ব্লগিং কৰি আছে গতিকে তাক সমগ্ৰ ভাৰতবৰ্ষতে জানে বিকাশ চেত্ৰীক আমাৰ অসমৰে গৌৰৱ আৰু লগতে যিমানবিলাক আমাৰ যিমান সময় বহিলোঁ যিমানবিলাক আমাৰ বঁটা বিজয়ী প্ৰত্যেকলৈ পুনৰবাৰ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আচলতে মই বঁটাটো কি কাৰণে দিলে কি নিদিলে মই গম নাপাওঁ ইমদাদে বেছি ভালকৈ জানিব মই সদায় এটা ওপৰত বিশ্বাস কৰোঁ কৰ্মৰ ওপৰত বিশ্বাস কৰোঁ আৰু যিমান দিনলৈকে অসমৰ ৰাইজে ভাল পাইছে অসমৰ ৰাইজৰ কাৰণে এটা সেৱা কৰি যাম আৰু মনোৰঞ্জনৰ জগতখনত সদায় কাম কৰি যাম যদি ভাল পাইছে সেইটোৱে সদায় বঁটা আৰু সেই বঁটাটো লৈ সদায় জীয়াবলৈ চেষ্টা কৰিম এই যিটো কাজিৰঙা যিটো বঁটা মই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ গতিকে আপোনালোকে সদায় আশীৰ্বাদ কৰিব আগন্তুক দিনত আৰু খুব কম দিনৰ ভিতৰতে আহিবলগীয়া ছবি এই কাজিৰঙা বঁটাৰ লগতে তামাম কিৰিলি পাৰিলোঁ খেজাৰ চুপতি মাৰিলোঁ সৰু 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 ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহ'ল যেন কাহানী পৰু 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 বাগৰি যদি উজুতিত বন্ধু ধৰিবা তুমি ধন্যবাদ আৰু সন্মুখৰ আসন অলংকৃত কৰি ৰখাৰ আটাইবিলাকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি চিনি পাওঁ আমাৰ কৰিশ্মাক জানো নিমি বহি আছে বন্ধু চিন্তু বহি আছে আটাইকে ধন্যবাদ জনাই থেংক ইউ আপোনালোকে শুনিছেনে গানটো অকণমান সহযোগ কৰিলে ভাল লাগিব নাচি নাচি আহি নাচনি পখিলা যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব যৌৱনৰে ইমান সুবিধাটো নাই তথাপি মই গাবলৈ চেষ্টা কৰিছোঁ অকণমান কাজিৰঙা বঁটা 2024 বঁটা ফটোশ্বুট চলি আছে বিকাশ দাৰ ফটোশ্বুট চলি আছে চাইলেও গোটেই টিমটোৱে সেইকাৰণে মই ভাবি আছোঁ জাবিৰক চিনিব যেন লাগি আছে ইউটিউবৰ সমূহৰ নামখিনি মই ঘোষণা কৰি দিছোঁ শক্তি মুছাহাৰী পুলক কুমাৰ দাস নিহাৰ দাস ইমৰান খান কংকন কলিতা জাভেদ আখতাৰ
আৰু লগতে মই ক'বলৈ পাই খুবেই সুখী যে পুলক কুমাৰ দাস তেখেত এগৰাকী নিজে ৰাইটাৰ আৰু লগতে ফিল্ম ডিৰেক্টৰ আমাৰ মাজত উপস্থিত হৈছে শক্তি কে মুছাহাৰী পুলক কুমাৰ দাস নিহাৰ দাস ইমৰান খান কংকন কলিতা আৰু জাভেদ আখতাৰ দে জাভেদ ভাল ভাল বহুত ভাল আজি প্ৰথমবাৰ এনেকুৱা মানে মাতিছে আৰু আহিছোঁ ভাল লাগিছে খালি আৰু দেৰি হ'ল আজি এটা ভিডিঅ' এটা ওলালে মোৰ নিজৰ চেনেলত তাৰে প্ৰিমিয়াৰ আছিলে তুমি প্ৰিমিয়াৰ কৰা লৈছা আজিকালি আমাক নিমন্ত্ৰণ নকৰা এই টিমটো প্ৰিমিয়াৰ বেলেগ প্ৰিমিয়াৰ কৰা নাই এই চিনেমাখন আহিছে যিখন চাবলৈ এইবিলাক আমাক কাষ্টিং নাপাওঁ যে আমি এই নচলাৰ প্ৰডাকশ্যন হয় ইউটিউবৰ প্ৰডাকশ্যন হয় বাকী এই হাৰ্ষে কৰিছে হাৰ্ষ মৃন্ময় ক্ৰিয়েটাৰ অসমক চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নহ'লে কিন্তু দিগদাৰ দা আজিকালি আমাৰ নিচিনা সৰু সৰু এক্টৰক নামাতে যে তুমিহে মেইন ভাই মা আমি কৰা মানুহ সদায় মেইন আমি চব একেলগৰ এইটো কেছ নাই এইটোত আমি একেলগে কাম কৰিম একেলগে আগবাঢ়িম হয়নে নাই খুজে কেমেৰা চাই কোৱা নাই দেই এইটো মই সঁচাকৈ ভাবোঁ নাই বহুত বহুত ভাল লগৰ হয় ভাল কাম কৰি আছে মই ক'ৰবাত দেখিছোঁ ক'ত দেখিছোঁ আৰু মনত পৰা নাই হেল্ল' এভৰিৱান ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ টু মৃন্ময় থেংক ইউ বহুত ভাল কাম কৰি আছে সি ছাবস্ক্ৰাইব টু হিজ চেনেল মৃন্ময় ক্ৰিয়েটাৰ অসম ছাবস্ক্ৰাইব টু হিজ চেনেল বহুত ভাল ভাল কণ্টেণ্ট দি আছে সি ছাবস্ক্ৰাইব থেংক ইউ এইখনে এইখন বিকাশ দাৰ গাড়ী পেণ্টাৰ একদম পুৰা একদম মানে ছুপাৰ হিট মৃন্ময় ক্ৰিয়েটাৰ অসম আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব ভাইটিক লগ পাই বহুত বেছি ভাল লাগিল থেংক ইউ আৰু আজি বিকাশ দাৰ ফেচটো চাই কিনে ভিডিঅ'টো এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব